সপোন চুৰমাৰ পি.ভি. সিন্ধু পেৰিছ অলিম্পিকত পৰাজয়ৰ পাছতে অৱসৰৰ সন্দৰ্ভত বিশেষ মন্তব্য কৰিলে পি.ভি. সিন্ধু। একেৰাহে তৃতীয়টো পদকৰ সপোন মুহূৰ্ততে চুৰমাৰ ভাৰতীয় শ্বাটলাৰ পি.ভি. সিন্ধু। ভাৰতীয় তাৰকা শ্বাটলাৰ পি.ভি. সিন্ধুৰ প্ৰি কোৱাৰ্টাৰ ফাইনেল অৰ্থাৎ বেডমিণ্টন মহিলা একক ৰাউণ্ডৰ 16 নম্বৰ ৰাউণ্ডৰ পৰা বাহিৰ হ'বলগীয়া হৈছে। 16 নম্বৰ ৰাউণ্ডত চীনৰ বিং জিয়াওৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হৈছে পি.ভি. সিন্ধু। পৰাজয়ৰ পিছতে সিন্ধুৱে অৱসৰ সন্দৰ্ভত এটা ডাঙৰ আপডেট জনালে। 2028 চনত অনুষ্ঠিত হ'বলগীয়া অলিম্পিক সন্দৰ্ভত অৱসৰ বিষয়ে এই মুহূৰ্তত এটা ডাঙৰ ঘোষণা কৰিছে পি.ভি. সিন্ধুৱে। আৰু পি.ভি. সিন্ধুৰ সপোন চুৰমাৰ হৈছে এতিয়া। উল্লেখ কৰা প্ৰয়োজন যে 16 ৰাউণ্ডত পি.ভি. সিন্ধুৱে চীনৰ বিং জিয়াওৰ বিৰুদ্ধে 21-19, 21-14 গ'লত পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হয়। এই পৰাজয়ৰ লগে লগে সিন্ধুৰ একেৰাহে তৃতীয় অলিম্পিক পদক লাভৰ সপোন ভাঙি চুৰমাৰ হৈ পৰে। পৰাজয়ৰ লগে লগে সিন্ধুৰ পেৰিছ অভিযানৰো অন্ত পৰে। পৰাজয়ৰ পিছত সিন্ধুক 2028 চনৰ লছ এঞ্জেলছ অলিম্পিকৰ বিষয়ে সোধা হৈছিল। সেই প্ৰশ্ন সন্দৰ্ভত সিন্ধুৱে উত্তৰ দিয়ে যে পৰৱৰ্তী অলিম্পিকলৈ এতিয়াও 4টা বছৰ বাকী আছে। মই ঘৰলৈ উভতি গৈ কিছু জিৰণি ল'ম। বিৰতি লোৱাৰ পিছত মই চাম কি হয়। 4 বছৰ বহুত দীঘলীয়া সময়। এই মুহূৰ্তত পিছলৈ ঘূৰি যোৱাৰ সময় নাই। দুখৰ কথা, মই যি আশা কৰিছিলোঁ সেয়া নহ'ল, কিন্তু ই এক যাত্ৰা। ইয়াৰ বাহিৰেও ভাৰতীয় তাৰকাগৰাকীয়ে খেলখনৰ বিষয়ে ভাৰতীয় শ্বাটলাৰগৰাকীয়ে কয়, মই ভাবোঁ যে মই মোৰ ভুলবোৰ নিয়ন্ত্ৰণ কৰিব লাগিছিল, বিশেষকৈ দ্বিতীয়খন মেচত। দুখৰ বিষয় যে মই ইয়াক জয়লৈ ৰূপান্তৰিত কৰিব নোৱাৰিলোঁ। উল্লেখযোগ্য যে পি.ভি. সিন্ধুৱে পূৰ্বৰ 2খন অলিম্পিকতে পদক লাভ কৰিছিল। 2016 চনৰ ৰিঅ' অলিম্পিকত ৰূপৰ পদক আৰু 2020 চনৰ টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। এইবাৰ পেৰিছ অলিম্পিকত খেলুৱৈগৰাকীৰ ফালৰ পৰা স্বৰ্ণ পদক আশা কৰিছিল দেশবাসীয়ে।